যেতিয়া পলাই ফুৰিলোঁ তাৰপিছত কি কৰিব ঘৰলৈ আহিলেতো মোক মাৰি পেলাব ঘৰটো কৈছে তই এতিয়াও মানুহৰ হেৰি আছে তই এতিয়া আহিব নালাগে মোৰতো ব্যক্তিগত কাৰো প্ৰতি একো হেৰি নাই মোক কিয় মাৰিব তাৰপাছত আমাৰ ইয়াত এটা মাৰ্ডাৰ এটা হ'ল মাৰ্ডাৰ এটা হোৱাৰ কাৰণে মোৰ ঘৰতে বেটেলিয়ান কেম্প দি দিলে মই বোলো বেটেলিয়ান কেম্প আছে মই যাম ঘৰত মনা কৰিছে যে তই ঘৰলৈ এতিয়া আহিব নালাগে অলপ ঠাণ্ডা হওক তাৰপৰা ঠাণ্ডা হওক বুলি কওঁতে 7 মাহ পাৰ হৈ গ'ল 7 মাহ মই ঘৰলৈ নাহিলোঁ তাৰপাছত কি কৰিলোঁ মই গৈ তেজপুৰত থাকিলোঁগৈ তেজপুৰত এটা প্লাইউডত মই কাম কৰা আৰম্ভ কৰিলোঁ প্লাইউডত কাম মানে কি মই পঢ়াম না মানে এই হেৰি কৰি ফটা চিটা যে হেৰি কৰে প্লাইউডবোৰ এনেকৈ বব লাগে যেতিয়া পেকিং দিয়ে পেকিঙত সেইবোৰ দিব লাগে সেই কামবোৰ কৰি ফুৰোঁ লুঙি এখন পিন্ধোঁ মূৰত গামোচাখন মাৰোঁ এতিয়া সেই শিক্ষকতা কোৱা নাছিলে কৰা কথা আছিলোঁ কিন্তু জীৱনৰ ভয়তো আত্মগোপন নিচিনা কৰি সেইটো আহি পৰিছে দীঘলী বিলতে মই নিজে পতা স্কুলটো স্কুল তেতিয়া ববিন চেলেঞ্জত আছিলে ভেঞ্চাৰ আছিলে মোৰ বুঢ়ীদৰমত ঠিক আছিলে এই তেতিয়া জি এছ সুধা যিজন ডি চি আছিলে ডি চিৰ লগত মোৰ সম্পৰ্কটো অলপ খুব ভাল আছিলে কাৰণ তেওঁ বিহাৰৰ মানুহ আছিলে তেওঁ সেই কমিউনিষ্ট পাৰ্টীৰ লগত জড়িত তেওঁৰ পৰিয়ালটো কমিউনিষ্ট হেৰিয়াৰ লগত জড়িত সেই অসম আন্দোলনৰ আগৰ পৰা তেওঁৰ লগত মোৰ ঘনিষ্ঠতা হেৰি থাকিলে তেওঁ ক'লে বোলে আপোনাৰ একো সেইটো নহয় থাককচোন কথাই থাকক স্কুল চলি থাকিব হেৰি চলি থাকিব সেইখন দীঘলীয়া হাইস্কুলখন কিমান চনৰ এনে 65 তাৰমানে আপুনি তেতিয়া তাত আকৌ পঢ়া বুলি কৈছিলে যে ক'ত পঢ়া আছিলে নহয় আপুনি যে তাত বি এ পঢ়া বুলি কৈছিলে প্ৰথমে দীঘলী স্কুলত পঢ়া নাই দীঘলী স্কুল নহয় মই আমি চাফিয়া স্কুল পাইছিলোঁ নহয় হাইস্কুলত পঢ়িছিলোঁ দীঘলী হাইস্কুলত তাৰমানে 65 আৰম্ভ কৰিলে নহয় 65 আৰম্ভ কৰি পেলাই 7, 8 হ'ল না 9 হৈছে আৰু সেই 9 হওঁতে মই গৈ সোমাইছিলোঁ তাৰপিছত আকৌ এই স্কুলখন কেতিয়া আপোনাৰ যমুনা এইখন পাছত আপুনি খোলা নেকি এইখন মই খোলা নহয় কিন্তু মই ইয়াত শিক্ষকতা কৰা নাই কিন্তু মোৰ যিটো ইণ্টেলেক্ট মোৰ যি বুদ্ধিবৃত্তি মোৰ টকা পইচা বহু স্কুলত মই খটাই স্কুল সম্পূৰ্ণ কৰিলোঁ লাগি দিছে লাগি দিছোঁ আগৰ হেৰি ক'লে কি হ'ল ভেঞ্চাৰ স্কুল ধোঁৱা দিলে কোন শিক্ষক থাকিব আহে যায় তেতিয়া ইনস্পেক্টৰক অনা হেৰি ক'লে কিবা প্ৰচিডিং লিখি দিয়া পাছবুকৰ ক'ৰবাৰ পইচা নি ভৰাই দিয়া যিবোৰ মূল কাম গোটেইবোৰ আমি কৰি থাকোঁ তাৰমানে দীঘলীয়া স্কুল খুলি পেলাই আমাৰ এটা অভিজ্ঞতা হৈ গ'ল নহয় কি কৰিলে স্কুলখন সোনকালে হ'ব এই অভিজ্ঞতাখিনি ইয়াত ব্যৱহাৰ কৰিলোঁ এইখন স্কুল তাতকৈ পিছত এইখন পাছত তাৰপিছত আপুনি লাষ্টত এই দীঘলী হাইস্কুলখনৰ পৰা হেডমাষ্টাৰ হ'ল তাতে হেডমাষ্টাৰ তাত মই 3বাৰ হেডমাষ্টাৰ হ'লোঁ প্ৰথমতে 71ত হ'লোঁ 71ত কি হ'ল এই আমাৰ জনক চুতীয়া বুলি এজন শিক্ষক আছিলে তেওঁ ছাত্ৰীৰ লগত অলপমান গণ্ডগোল লাগিলে লগাৰ কাৰণে তেওঁক এবাৰ ৰাইজে খেদি পঠিয়ালে তেতিয়া স্কুলৰ মোক দায়িত্ব দিলে স্কুলৰ দায়িত্ব ল'লোঁ লোৱাৰ পাছত অস্থায়ীকৈ আৰু অস্থায়ীকৈ দিলে আৰু দায়িত্ব লোৱাৰ পাছত সেইগ'লে মই 72 BT পঢ়াই ৰিজাল্ট কৰিলোঁ মই লাগি ভাগি মই ডেপুটেশ্যনটো উলিয়াই পেলালোঁ তেতিয়া মই ক'লোঁ কোনো এটা কথা কাম কৰক আপোনালোকৰ কলেজৰ হেডমাষ্টাৰ দিয়ক মই BT-টো সম্পূৰ্ণ কৰি আহোঁগৈ এই 72 ডিব্ৰুগড় ইউনিভাৰ্চিটিত সেইকাৰণে BT-লৈ গুচি গ'লোঁ তেতিয়া সেই এজন হেডমাষ্টাৰক দি পেলাই হেৰি কৰিলে তেতিয়া সেই গুণা ঢেকীয়াল বুলি তেখেত আহিলে তাৰ পাছত কি হ'ল আকৌ 78ত টকা পইচাৰ কাৰণে তেওঁ ছাছপেনশ্যন হৈ থাকিলে তেতিয়া আকৌ 2.5 বছৰ মই হেডমাষ্টাৰ থাকিলোঁ তাৰ পাছতে মই চিলেকশ্যন দিলোঁ চিলেকশ্যন দি পেলাই হেডমাষ্টাৰ চিলেক্টেড হ'লোঁ তাৰ পাছত আৰু 96ৰ পৰা 11 ইয়াৰ হেডমাষ্টাৰ থাকিলোঁ ৰিটায়াৰ হোৱা লাগে হয় ৰিটায়াৰ হোৱা লাগে তেতিয়া আৰু স্থায়ীকৈ হেডমাষ্টাৰ কিন্তু গভৰ্ণমেণ্টখনতো আপোনাৰ সেই যেতিয়া হেডমাষ্টাৰ হ'ল তাৰ আগতেই হ'ল চাগে গভৰ্ণমেণ্ট
হয় হেডমাষ্টাৰ হোৱাৰ আগতে হৈছে গভৰ্ণমেণ্টৰ দিন হ'ল মাধৱ ছাৰ বোলা যেন আকৌ যমুনা তেওঁ ইয়ালৈ আহিছিলে তাৰপিছত ধৰ্মনাথ সেইফালৰ পৰা আপুনি ভালকৈ চিনি পাব মাধৱ মাষ্টৰ আমাৰ কিনাতকে সিদিনা মাধৱ দত্ত আমাৰ হেৰিয়ক মানে দেউতাক তাহাঁতে মোমাই দি মই গৈয়ে মাধৱ দত্ত চিনেম দত্ত চিনেম দত্ত যি প্ৰিন্সিপাল আছিলে তাক ছাছপেণ্ড কৰি থৈ দিলে নহয় তাৰ পাছত কি হ'ল মই তেতিয়া হাইস্কুল শিক্ষক তাৰ সভাপতি আছিলোঁ তাৰ পাছত সেই ধৰ্মৰ ফালৰ পৰা আপোনাৰ ক'লে যে ছাৰ এটা কাম কৰকচোন এই মানুহজন ছাছপেণ্ড হৈ আছে অকণ সহায় কৰি দিয়কচোন মই মাতি পঠিয়ালোঁ মোৰ দত্ত আহকচোন মই আপোনাক ইনস্পেক্টৰ অফিচত যিজন ইনস্পেক্টৰ আপোনাক ছাছপেণ্ড কৰিলে তেওঁৰ ওচৰলৈ লৈ যাম খগেন দাস নামৰ আছিলে সোমাইছোঁ মই সোমাইছোঁ আপুনি লগত সেইজন তেখেতক ওলাই থৈ আহক তেখেতক মোৰ অফিচলৈ সোমাবলৈ দিয়ক মই বোলো গালি পাৰিব আপুনি প্ৰথমে তেওঁক বহুৱাই লওকচোন আপোনাৰ অফিচত আপোনাৰ সত্য আপুনি বহুৱাই লওকচোন মই তাৰপৰা তেওঁক বহুৱালোঁ মই বোলো আজি মই আপোনাৰ ওচৰত আহিলোঁ দুয়োজনকে মুখামুখি কৰি দিওঁ আপোনাৰ কাজিয়া প্ৰচাৰ কৰিলে এতিয়া লগৰ মোৰ সন্মুখত কাজিয়া প্ৰচাৰ কৰকচোন তাৰপিছত ইনস্পেক্টৰে মোক বহুত গালি গোলা কৰিলে তেখেতেও ক্ষমা কৰি দিলে তাৰ পিছদিনাৰ যে তেওঁ হেৰিকে ছাছপেনশ্যনো উঠি গ'ল আৰু তেখেতে এবাৰ কি হ'ল স্কুললৈ যাওঁতে পাছবুকখন আনোগৈ বুলি মানুহজন নাইকিয়া হৈ দিলে আকৌ সেইটো কথা এতিয়া মই পিছত শুনিছোঁ মানে তাৰমানে চাইকেলো কৰিব নাজানে পাছবুকখন চাওঁ বুলি ক'লে ইনস্পেক্টৰে পাছবুক স্কুলত নাই তাৰপিছত ছাৰ মই পাছবুকখন লৈ আহোঁগৈ লৈ আহা তাৰপৰা কোনোবা এজন লগত পঠিয়াবলৈ লৈছিলে নাযাওঁ নালাগে মই আহিমগৈ নিজে আনো কিন্তু গ'ল যি গ'ল আৰু নাহিলে আৰু সেই খংটো আছিলে ইনস্পেক্টৰৰ তেওঁৰ ওপৰত তেনেকুৱা খাই বৈ পেলাই ইনস্পেক্টৰ বেয়া কথা কেতিয়াবা ক'লে আকৌ